কাজিৰঙাৰ মাজমজিয়াত এটা ভয়ংকৰ এক্সিডেণ্ট হ'ল 5জন মানুহ মৃত্যু হৈছে। হাই গাইজ, আজি মই গৈ আছোঁ গুৱাহাটী টু শিৱসাগৰ। মই এতিয়া মোক দেখিছে বাইক লৈ ওলাইছোঁ। মই এতিয়া আহি পাইছোঁ সোণাপুৰ টোলগেট পাৰ হৈ আহিছোঁ। মই ৰাতিপুৱা 5:30 বজাত গুৱাহাটীৰ পৰা ওলাইছোঁ আৰু যিহেতু বহুত ঠাণ্ডা সোনকালে ওলাম ভাবিছিলোঁ, কিন্তু ওলাব নোৱাৰিলোঁ। দেখিছে আপোনালোকে এতিয়াও কিমান কুঁৱলী, 6টা বাজিলে কিন্তু কুঁৱলী বহুত হৈ আছে। এতিয়া ৰাস্তাত ইমান ভালকৈ ধৰিবই নোৱাৰি, সেইটো কাৰণে অকণমান দেৰি হ'ল মোৰ ওলোৱা। কিন্তু মই 2টামান বজাত পাই যাম শিৱসাগৰ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই গোটেইখিনি এই জাৰ্ণিটোৰ গোটেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মই ক'ত ক'ত ৰৈছোঁ, কি কৰিছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া সময় হৈছে 7টাত দেখিছে কেনেকুৱা কুঁৱলী। মই এতিয়া কপিলি দলং ওচৰ পাইছোঁ আৰু এতিয়া নগাঁও পাম আৰু অলপ আগত। কিমান কুঁৱলী দেখিছে 7টা বজাতো, এতিয়ালৈকে বেলি ওলোৱাই নাই। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক, মই গোটেইখিনি বস্তু দেখাই আছোঁ। ফাইনেলি আহি মই কাজিৰঙা পাইছোঁ। এইটো এলিফেণ্ট ভিউ পইণ্ট। এতিয়ালৈকে ইয়াত একো নাই, একো দেখা নাই। এতিয়া গৈ থাকিম আৰু বোকাখাটত ৰ'ম, বোকাখাটতে কিবা কিবি খাম। এতিয়াও মই কাজিৰঙাতে আছোঁ, এতিয়াও কাজিৰঙা শেষ হোৱা নাই। এনেকুৱাতে মই বাবাক লগ পালোঁ। আহি আছে এতিয়া বাবা এইফালৰ পৰা খোজকাঢ়ি, আপোনালোকক মই দেখাই আছোঁ। ফাইনেলি আহি কাজিৰঙা পালোঁ। কাজিৰঙাৰ মাজমজিয়াতে বাবাক লগ পালোঁ। বহুত মনটো ভাল লাগিছে। দেই এইখন এখন গাড়ী ৰাতিপুৱা 9টা বজাত এক্সিডেণ্ট হৈছে। 5জন মানুহ খুন্দিয়াই পিনি গাড়ীখন ইয়াত পৰি আছে। এতিয়া জানিবলৈ পোৱা মতে 5জন মানুহৰ মৃত্যু হৈছে বুলি শুনিবলৈ পাইছোঁ। এতিয়া পাই গ'লোঁ বোকাখাট, ইয়াতে চাহ পৰঠা খাই লওঁ। ইয়াৰ চাহ পৰঠাটো খুবেই ভাল লাগে খাই। আমি প্ৰায় আহিলে ইয়াতে খোৱা হয়। এইখন দেখিছে আপোনালোকে, ইয়াত সোমাব পাৰে, বালাজী হোটেল। চাহকাপ সঁচাই বহুত ধুনীয়া বনায়, খাই যথেষ্ট ভাল লাগে। এতিয়া মই ফাইনেলি আহি নিজৰ ঠাই পাই গ'লোহি, জয়সাগৰ। এইটো ছাইডে দেখিছে মোৰ জয়সাগৰ পুখুৰী আৰু এইফালে দেখিছে জয়সাগৰ কলেজ। এতিয়া সোনকালে ঘৰলৈ যাওঁ, বহুত ভাগৰো লাগিছে। এতিয়া সময় হৈছে 1:30। মই 1:30 বজাত আহি পিনি জয়সাগৰ পাই গ'লোহি। এতিয়া পাই গ'লোঁ ঘৰৰ মানুহখিনি গোটেইখিনি ৰৈ আছে। আৰু এইজনী মোৰ কুকুৰজনী, তাইও দেখি আজি বহুত দিনৰ মূৰত মানে পাগলা টাইপ হৈ গৈছে।